নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই অন্য এটা ভিডিঅলৈ। আজি মই মটৰৰ লুচি বনাইছো, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ লৈছো। আহকচোন কেনেকৈনো মই মটৰৰ লুচি বনাইছো জানিবলৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই ফ্ৰেছ মটৰ লৈছো, মটৰখিনি অকণমান গৰম পানীত বইল কৰি ললো। এইখিনি মই এটা মিক্সিত পেষ্ট কৰি ল'ম। ইয়াতে মই আধা চামুচ গোটা জিৰা আৰু আধা চামুচ চব গুটি দিছো। মটৰখিনি ভালকৈ মিহিকৈ পেষ্ট কৰিলে লুচিকিখন ভাল হয়। মোৰ অকণমান গোটা হৈ থাকিলে আৰু যিমানখিনি মটৰ লৈছিলোঁ সিমানখিনি এই বাতিটোৱে এক বাতি মই আটা লৈছোঁ আৰু 2 চামুচ চুজি লৈছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু 2 চামুচ বেচন লৈছোঁ আৰু কেইটামান আজৱাইন দিছোঁ গোটাকৈ আৰু 2 চামুচ মান ৰিফাইন তেল দিছোঁ। এইখিনি ভালকৈ মিলাই মই আটাখিনি মঠি ল'ম। এতিয়া পানী দিছোঁ, পানী অকণমান দি আকৌ মিলাই ল'ম। এইখিনি এটা আধা ঘণ্টামান ৰাখিলে লুচিকিখন বেছি ভাল হয়। মোৰ ইমান টাইম নাছিলে, মই 10 মিনিট মানে ৰাখিছোঁ, কাৰণ চুজি দিছোঁ, চুজিটো অকণমান ফুলি যায়, সেইকাৰণে অকণমান ঢাকি থ'লে ভাল হয় আধা ঘণ্টামান। এতিয়া মই এনেকৈ সৰু সৰু লাডু কৰিম। এতিয়া লুচিকিখন এনেকৈ বেলি লৈছোঁ আৰু কেৰাহীখন মই পাতি তেল গৰম কৰি থৈছোঁ। এফালে এখন এখনকৈ লুচি বনাই যাম। এনেকৈ বনোৱা লুচি আপোনালোকে যিকোনো লগতে খাব পাৰে, আচাৰ আৰু যিকোনো চব্জি, পনীৰ, মাংস। আমি মাংসৰ লগতে খাইছোঁ বাৰু। এয়া মোৰ গৰম গৰম মটৰৰ লুচি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাৰিব। যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।